Hello everyone, মই মান্যতা আপোনালোকক স্বাগতম জনাইছো মোৰ YouTube চেনেল Mrs.Manyata লে। সো মই আজি আপোনালোকৰ কাৰণে লৈ আহিছো এটা নতুন ভিডিঅ'টোত মই খাম পানীপুৰি। জিভা পানী পৰিছে ন মোৰো এনেটো লুপটো ঠিকে লাগি আছে কিন্তু এই যে সাহানিটো কাৰণে মই ৰাস্তাত একো খাব নোৱাৰা হৈছো মানে ভাবিলে বমি লাগে তাতে আকৌ নিউজ চেনেল কেইটা ইমানে চলাইছে এটো ফেসবুক ওপেন কৰিবই নোৱাৰি সবতে এটোৱে নিউজ তো মই ভাবিলো কি কৰো খাবতো লাগিব ইমান লুপ লাগিছে মৰি গলে আকৌ আশা এটা ৰৈ যাব সো মই কি কৰিছে মই আপোনালোকক দেখাম কি কৰিছো তো মই আপোনালোকক এটো ভিডিঅ'টো নেক্সট স্টেপত দেখাম সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব লাগিব আৰু মোৰ যদি ভিডিঅ'টো আপোনালোকে ভাল পায় তেতিয়ালে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰি দিব না অকমান সাপোৰ্ট কৰি দিব তেতিয়াহে মই আকৌ আগুৱাই যাবলৈ উৎসাহ পাম সো মই দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰো তাৰ কাৰণে মই আনিছো দোকানৰ পৰা কিনি মানে মই ঘৰত ইমানটো বনাব বিচৰা নাই কাৰণ লুপটো সামৰিব নোৱাৰো মই মানে বনাই থাকিম হ'ব নহব কিমান টাইম লাগিব ভাল বা হ'ব নে নহব ইমান দিন খাব পোৱা নাই পানীপুৰি শুনি মানে ইমান লুপ লাগিছে সো মই কি কৰিছো যিমান জলদি পাৰো এতিয়াতো ৰাস্তাত খাব পৰা আৰু একো নাই নহলে মই ষ্ট্ৰীট ফুড ৰাস্তাত পাগলৰ নিচিনা খাও পাগলৰ নিচিনা তো মই কি কৰিছো এইটো দোকানত পাইছো কিনি আনি এইটো চাওক এইটো হল পানীপুৰি মানে ৰেডিমেড পাই এইটো কিনিবলে এনে रुपीस 80 হয় 80 টকা লয় এইটো 70 পিস থাকে সো মই আপোনালোকক খুলি দেখাম ইয়াতে সব আছে এইটোটো আছে জলজিৰা এইটো শুকান জলকীয়া আৰু নিমখৰ পেকেট নেকি নিমখ শুকান জলকীয়াৰ পেকেট হয় এইটো ধনিয়া মানে মছলাখিনি গুটে আছে এইটো নিমখ হয় কলা নিমখ আৰু এই বিলাক আছে বাস এইটো ভাজিলে হল এইটো আছে আপোনাৰ 70 পিস আছে এইটো জাস্ট ভাজিলে হল হৈ যাব এইটো আৰু মই এখিনি উলাই লও তাৰছত আপোনালোকক দেখা আছো এতে গুটেখিনিয়া আছে জাস্ট এইটো অকমান বনাই পালে সেইখিনিটো আৰু কষ্ট কৰিব লাগিব ন লুপ সামৰিব নোৱাৰিলে আৰু এইখিনি কৰিব লাগিব তো আৰু আছে ইয়াতে তেতেলি কম হৈ যাব বাৰু আমাৰ ঘৰতো আছে সেইখিনিও মই মিক্স দিম সো মই এইখিনি ৰেডি কৰি বনাই আনো তাৰ পিছত মই আপোনালোকক লগ পাই আছো তেতিয়ালে আপোনালোকে অকমান ওয়েট কৰক এইখিনি মই পটককে ৰেডি কৰি লৈ আহি আছো সো গাইস আমাৰ পানীপুৰি ৰেডি হৈ গৈছে এইয়া চাওক এতিয়াতো জিভাৰ পানী পৰিছে ন এতিয়া চাব এতিয়া মই খাম এইটো মই লৈছো এইটো নম্বৰ 1 কি টেস্টি লাগা है পানীটো যে একদম স্ট্রিট ফুডৰ নিচিনা হয় পানীটো বিৰাট টেস্টি হয় এতিয়াহে মনটো শান্তি পাইছো অকমান এতিয়াহে মজা আইডিয়া পাই গলো এনেকা আৰু প্ৰায় খায়ে থাকিব পাৰিম আৰু টেনচনে নাই সো ভিডিঅ'টো অকমান ফাষ্ট ফৰৱাৰ্ড কৰি দেখুৱাবলগীয়া হ'ল সময়ৰ কাৰণে তো আজিলৈ ইমানে নেক্সট লগ পাই আছো নেক্সট ভিডিঅ'ত তো আজিলৈ বাই বাই টেক কেয়াৰ